Hello everyone and welcome back to my channel. Hi, আজি মই এটা get ready with me ভিডিও এটা লৈ পেলাই আহিছোঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে বনাই আছোঁ। যদি কিবা ভুল হয় তেনেহ'লে মোক ক্ষমা কৰি দিব। এইটো চেটিফেলৰ মইশ্চাৰাইজাৰ মই এপ্লাই কৰি ল'লোঁ। তাৰপিছত মোৰ প্লামৰ টোনাৰটো মই এপ্লাই কৰিম, কাৰণ আমি মেকআপ কৰাৰ আগতে আমাৰ মানে স্কিন কেয়াৰটো আমি কৰি ল'ব লাগে, তেতিয়া আমাৰ মেকআপটো ক্ৰেকি এণ্ড ডাৰ্ক নহয় আৰু বহুত টাইমলৈকে ষ্টে কৰে। কিছুমান মেকআপ চাব কৰাৰ পিছতে মুখখন ক'লা পৰি যায় আৰু অকণমান টাইমতে ঘামি যায়। যদি আপুনি প্ৰথমতে স্কিন কেয়াৰ কৰি লয়, ক্লিন আপ কৰি লয়, টনিং কৰি লয়, মইশ্চাৰাইজিং কৰি লয়, তাৰপিছত আপোনাৰ মেকআপটো ধুনীয়াকৈ ফুটি উঠিব। আৰু মই ষ্টেপ বাই ষ্টেপ মেকআপখিনি কৰি লৈছোঁ আৰু ভালকৈ মেছাজ কৰিছোঁ। এইটো মোৰ চিৰাম হয়, চিৰামো এপ্লাই কৰি লৈছোঁ, কাৰণ চিৰামটো লগোৱাৰ পিছত আমাৰ স্কিনটো ধুনীয়া এটা গ্ল'য়িং হয় আৰু স্কিনত এটা ধুনীয়া গ্ল'য়িং এটা আনে। সেইটো কাৰণে চিৰামটো লগোৱা বহুত ইম্পৰ্টেণ্ট হয়। আৰু প্লিজ এভইড কৰিব মোৰ বেকগ্ৰাউণ্ড মিউজিক, মানে আমাৰ ঘৰৰ ওচৰতে আজি ফাংচন হৈ আছেতো, সেইকাৰণে বাহিৰৰ পৰা চাউণ্ডটো আহি আছে। আৰু মই মাছাজ কৰি লৈছোঁ লাহে লাহে, কাৰণ মাছাজ কৰাৰ পিছত ধুনীয়া গ্ল' এটা আহিছে, দেখা পাইছে। এইটো মোৰ মেবলিনৰ ফাউণ্ডেশ্যন হয়, মোৰ অল টাইম ফেভৰেট হয়, মই সদায় এইটোৱে লগাওঁ। আৰু এইটো মোৰ চুগাৰৰ ব্ৰাছ, এইডাল দি ইমান ধুনীয়া ব্লেণ্ড হয় নহয়, মানে বহুত ভাল লাগে। মানে এনেকুৱা লাগে যেন একদম পাৰফেক্ট, মানে ধুনীয়া মানে এটা লুক এটা আহে। সেইটো কাৰণে মই এইটো দি পেলাই ব্লেণ্ড কৰি লওঁ ফাউণ্ডেশ্যনটো। আৰু গোটেই ফাউণ্ডেশ্যনখিনি মই ডট ডট কৰি ফেচতো লগাইছোঁ, নেকটো লগাইছোঁ, কাৰণ ফেচটোৰ কালাৰ আৰু ডিঙিৰ কালাৰটো যদি একেই নহয় আমাৰ অভাৰ লাগিব। সেইকাৰণে অকণমান কম এমাউণ্টত ফাউণ্ডেশ্যন ল'ব আৰু ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ব, যাতে ফাউণ্ডেশ্যনটো বেছি অভাৰ নালাগে। আৰু কিছুমানে চাবচোন বহুত হোৱাইটিছ হৈ থাকে, সেইটো ভাল নালাগে। মোৰ মানে জাষ্ট মিডিয়াম কালাৰ টোন হ'লে ভাল লাগে। আৰু মোৰ য়েল্ল' আণ্ডাৰটোন হয়, সেইটো কাৰণে মই এইটো শ্বেড মোৰ মিলিছে মেবলিনৰ, চ' মই এইটো লগাই আছোঁ। নাজানো আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ, কিবা যদি ভুল হয় ক্ষমা কৰিব। তাৰপিছত এইটো মোৰ ল'ৰিয়েলৰ কনচিলাৰ হয়, এইটো কনচিলাৰটো মই বহুত ভাল পাইছোঁ, 04 মোৰ শ্বেড নাম্বাৰ হয়। আৰু এইটো মোৰ যোনটো ডাৰ্ক চাৰ্কেল পৰিছে, ডাৰ্ক চাৰ্কেলটো অকণমান হাইড কৰিবৰ কাৰণে অকণমান হালকা ডট মোশ্যনত লগাই দিছোঁ, যাতে মোৰ লোৱাৰ আইটো অকণমান ব্ৰাইট দেখক। মেকআপ কৰিবলৈ মই ইমান ভালকৈ নাজানো, যিখিনি জানিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কাৰণ আপোনালোক এতিয়া মোৰ ইউটিউব ফেমিলি হয়, তেনেহ'লে মই আপোনালোকৰ লগত মই যিখিনি পাৰিছোঁ সেইখিনি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ যাতে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তাৰপিছত এইটো হ'ল ট্ৰাইংগল পেকৰ পাফটো দি পেলাই মই ধুনীয়াকৈ আণ্ডাৰ আইটো ধুনীয়াকৈ ছেট কৰি লৈছোঁ, যাতে মোৰ আণ্ডাৰ আইটো ব্ৰাইটনেছটো ধুনীয়া লাগে দেখাত। আৰু ইফালে মুখ কৰি লৈছোঁ, কাৰণ মোৰ আইনাখন এইফালে আছে যে, সেইটো কাৰণে। নহ'লে ডট মোশ্যনত কৰি লৈছোঁ। এইফালে ল'ৰাৰ ঠাণ্ডা লাগিছে, আকৌ এচিটো বন্ধ কৰিব কৈছে, মানে ডিষ্টাৰ্ব দিয়ে থাকিব আৰু মেকআপৰ বাহিৰত বতাহ দি আছে ন বহুত। লাহে ডট কৰাৰ পিছত এতিয়া মই চুগাৰৰ চুগাৰৰ কম্পেক্ট দি পেলাই মই মেকআপটো ছেট কৰি লৈছোঁ। নহ'লে মেকআপটো যদি আপুনি ছেট কৰি নলয় তেনেহ'লে আমাৰ পটককৈ ঘাম ওলাই যায়, আৰু ঘাম ওলালে মেকআপটো বেয়া হৈ যায়। সেইটো কাৰণে ভালকৈ ছেট কৰি লৈছোঁ। ছেটিং পাউডাৰ আছে, বাট মই চুগাৰৰ এইটো ফেচ পাউডাৰটো বেছি ভাল পাওঁ। তাৰপিছত এইটো মোৰ মেকৰ ফিক্সাৰ হয়, এইটো বহুত কষ্টলি হয়, কিন্তু বাট ইয়াৰ কামো সেনেকুৱাই হয়, দাম চাই কাম বুলি যে কয়, ছেম সেনেকুৱা, বহুত ভাল লাগে। এইটো আপুনি ছেটিং স্প্ৰেটো আপুনি যেতিয়া মাৰি ল'ব ন, আপোনাৰ মুখখনত এটা ধুনীয়া, মানে একদম বুজাব নোৱাৰা ধুনীয়া গ্ল' এটা, আৰু বহুত টাইম মেকআপটো ষ্টে কৰে আফটাৰ 12 আৱাৰ্ছ। যদি বিয়া চিয়াত যায় লগালে বেছি ভাল লাগে, কিন্তু আজি মই লগাই লৈছোঁ কাৰণ ভিডিঅ'টো বনাবৰ কাৰণে। বহুত ধুনীয়া হয়। মই নাইকাত এইটো অফাৰত পাইছিলোঁ, এইটো ৰিয়েল দাম আপোনাৰ 2400 হয়, মই 2200ত পাইছোঁ, পাৰচেছ কৰিছোঁ। আৰু এইটো মোৰ মেবলিনৰ ব্ৰাউ টেটু, আৰু এইটো নাইকাৰ আইব্ৰ' হয়। এই দুটাৰ ভিতৰত দুটাই মিক্স কৰি লগাওঁ, কাৰণ মোৰ মানে আইব্ৰ'টো অকণমান সৰু হয়, সেইটো কাৰণে দুটা মিক্স কৰি লগালে ধুনীয়া পাৰফেক্ট এটা লুক আহে, আৰু ভাল লাগে আইব্ৰ'টো। যিমানে দামী বস্তু হওক, কিন্তু লেকমি আইলিনাৰ নিচিনা একো আইলিনাৰ নাই। এই আইলিনাৰটো মই ভাল পাওঁ, আৰু এইটো হ'ল মোৰ আই শ্বেডো পেলেটটো। ভাবিছোঁ মই ইমান ভালকৈ আই শ্বেডো লগাব নাজানো,
তাৰপিছত ভাবিছোঁ কি লগাম, আজি পিন্ধিম ৰেড কালাৰৰ মেখেলা চাদৰ, সেইকাৰণে ভাবিছোঁ গল্ডেন এটা লুক দিলে ভাল লাগিব, ৰেডৰ লগত গল্ডেনটো আপোনাৰ মিলি যায়। সেইটো কাৰণে লাইটলি অকণমান বেছি নহয় আৰু জাষ্ট লাইট হাতে লগাইছোঁ গল্ডেন কালাৰটো। আকৌ এবাৰ কৈছোঁ দেই, মই মেকআপ চেকআপ ইমান ভালকৈ কৰিব নাজানো, যিখিনি পাৰোঁ সেইটোৱে। এইটো মোৰ মেবলিনৰ স্কাই হাই মাস্কাৰা এণ্ড এইটো লৰিয়েলৰ হয়। এই দুটা মাস্কাৰাই বহুত বেষ্ট মাস্কাৰা, মই বহুত মাস্কাৰা লগালোঁ বাট এই দুটাৰ নিচিনা মই পোৱা নাই, বহুত ভাল লাগিছে। কষ্টলি হয় বাট কামো একেই ছেইম, ভাল কৰে। প্ৰথমতে মই এটা টিক দিছোঁ, যদি আপোনালোকৰ আইলেছবিলাক সৰু হয় তেনেহ'লে আপোনালোকে কি কৰিব, লুজ পাউডাৰ অকণমান মাস্কাৰা ব্ৰাছত লগাই ল'ব আৰু তাৰপিছত আপুনি মাস্কাৰাটো লগাব, চাবচোন যাদু, কি ধুনীয়া লং এণ্ড কাৰ্ল মাস্কাৰা হয়, বহুত ধুনীয়া হয়। এই টিকটো মই শিকিছিলোঁ, মই এইটো ইউটিউবৰ পৰাই শিকিছোঁ, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। কাৰণ মই যিখিনি জানো আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ কেনেকৈ থাকিম ন, নিশ্চয় দেখিছেনে খপটো নাখায়। এতিয়া মই মাস্কাৰাটো লগাই লওঁ। মাস্কাৰাটো লগাই লোৱাৰ পিছত আইলেছখিনি দেখাত চাব বহুত ধুনীয়া হৈ পৰে। প্ৰথমতে মই মেবলিনৰটো লগাম, তাৰপিছত মই লৰিয়েলটো এপ্লাই কৰিম। ৰাম আইশ্বেডো চৰি মাস্কাৰা লগাওঁতে যে চকুকেইটা কেনেকৈ ৰাক্ষসনীৰ নিচিনা লাগে ন, কিন্তু উপায় নাই, চবেই এনেকুৱাই লগায়। মই যিমান ছোৱালীৰ ভিডিঅ' দেখিছোঁ চবেই মাস্কাৰা লগাওঁতে মুখৰ বহুত কিবা ফানি ফেচ কৰে, মোৰো চেম সেনেকৈ হৈছে। চাম ডিফাৰেঞ্চটো বুজি পাইছেনে আপোনালোকে, কেমেৰাত হ'বলৈ ইমান ধৰিব পৰা নাই। তাৰপিছত মই ব্লাছ লগাম। ব্লাছ মোৰ অলৰেডি 3টা আছে, চুগাৰৰ আছে, মেবলিনৰ আছে আৰু এইটো এনৱেৰ আছে, কিন্তু মোৰ বেছি ভাল লাগে মেবলিনৰ, কাৰণ এইটো বহুত অলপ ডাৰ্ক শ্বেড হৈ যায়, সেইকাৰণে মই এইটো এভইড কৰি দিছোঁ। কাৰণ ছেম ৰেড হ'লে ভাল নালাগিব। এইটো অকণমান লাইট হয় পিংক, এইটো লগাম কাৰণ এইটো লগালে কালাৰটো স্কিনটো বহুত ধুনীয়া লাগে। আৰু সদায় আমি ব্লাছ লগাওঁতে এইটো টিক লগাব, কাৰণ ব্লাছ যেতিয়া মানুহে মাজত লগায় ন, মোৰ দেখিবলৈ বেয়া লাগে। তেনেকৈ হাতখন দি পেলাই আপুনি এল চাইজৰ লগাই ল'ব, তেতিয়া ব্লাছখিনি আপুনি ছাইডৰ চিকত লাগে আৰু দেখাটো বহুত ধুনীয়া লাগে। ময়ো সেইটো জাষ্ট ইউটিউবৰ পৰাই শিকিছোঁ, অলপ চলপ আৰু মেকআপ কৰিবলৈ শিকিছোঁ আৰু মোৰ মানে হাইলাইটাৰ নাই, মোৰ হাইলাইটাৰ এটা অৰ্ডাৰ কৰিব লাগিব, সেইকাৰণে আইশ্বেডৰ পৰাই হাইলাইটাৰ এখন লগাই লৈছোঁ। কাৰণ হাইলাইটাৰটো নলগালে ইনকমপ্লিট থাকে, সেইকাৰণে হাইলাইটাৰটো লগাই লৈ ধুনীয়া এটা গ্ল'য়িং আহে। অলৰেডিতো মোৰ স্কিনত গ্ল' আহিছে, কাৰণ মই কৰিছোঁৱে নহয়। আপুনি যদি প্ৰথমতে স্কিন কেয়াৰ ৰুটিনটো ভালকৈ কৰি লয়, আপোনাৰ মেকআপটো বহুত ধুনীয়া আহিব। আৰু একচুৱেলি মোৰ কেমেৰাটো ইমান ভাল নহয়, সেইকাৰণে আপোনালোকে ভালকৈ বুজিব পৰা নাই। যেতিয়া পাৰফেক্ট মেকআপটো হৈ যাব তাৰপিছত গম পাব। কেমেৰাত কৰি অৰিজিনেল বেছি ভাল। এতিয়া মোৰ এইটো লিপষ্টিক পটাৰা নিকাল দিয়া মানে, ইয়াৰ ভিতৰত ভাবি আছোঁ কোনটো লিপষ্টিক লগাওঁ। মেবলিনৰো 2টা শ্বেড মই নতুনকৈ লৈছোঁ, কিন্তু ভাবিছোঁ নাই আজি মেকৰে লগাওঁ, কাৰণ মোৰ ৰেড পিন্ধিটো লাইট কালাৰ নিউড কালাৰ লগালে মোক ভাল নালাগিব ৰাতি, কাৰণ সেইকাৰণে এইটো মেকৰ ৰুবিও মিনিটো মই পাৰ্চেছ কৰিছিলোঁ। ৰাম এইকণ লিপষ্টিকখন দেখিছেনে, দামটো যে সাংঘাতিক, বাপৰে এইকণৰ দামেই 1300 টকা। বাট কষ্টলি হয়, বাট ভাল লাগে, কালাৰটো ইমান ধুনীয়া আছে। মই বহুত ৰেড কালাৰ লগাইছোঁ, বাট এইটো ৰেডৰ নিচিনা মই পোৱাই নাই। এতিয়া ফাইনেল লুক মোৰ এইটো। ক'বচোন মোৰ লুকটো কেনেকুৱা লাগিল, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ ভিডিঅ' আহিলে আপোনালোকে